বিশ্বব্ৰহ্মাণ্ডত জ্ঞাতে অজ্ঞাতে বহু আশ্চৰ্যকৰ পৰিঘটনা সংঘটিত হৈ থাকে। সূৰ্যগ্ৰহণ হৈছে তেনে এক দৃশ্যমান পৰিঘটনা। সূৰ্যগ্ৰহণত সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰই অৱস্থান কৰে। তাৰ ফলত চন্দ্ৰই সূৰ্যক ঢাকি পেলায়। যেতিয়া চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকে তেতিয়া চন্দ্ৰৰ চাৰিওফালে সূৰ্যৰ বিচ্ছুৰিত ৰশ্মি দেখা যায় আৰু বিচ্ছুৰিত ৰশ্মিৰ ফলতে চন্দ্ৰক আঙঠিৰ দৰে দেখা যায়। ইয়াকে ৰিং অফ ফায়াৰ বুলি কোৱা হয়। এই বিচ্ছুৰিত ৰশ্মি সাধাৰণ সূৰ্যৰ ৰশ্মিতকৈ উচ্চ তীব্ৰতাৰ হয় বাবেই সূৰ্যগ্ৰহণৰ সময়ত খালী চকুৰে চাব নালাগে। ইয়াৰ উপৰিও আমি সাধাৰণতে ব্যৱহাৰ কৰা ছানগ্লাছ পিন্ধিও চাব নালাগে বা আইনাটো প্ৰতিবিম্ব চাব নালাগে। বজাৰত পোৱা বিশেষভাৱে নিৰ্মিত চশমা পিন্ধিহে চাব লাগে।